ফাইনেলি আজি মোৰ আৰু এটা সপোন পূৰ হ'ল। ৰাধে ৰাধে সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ স্বাগতম। আজি মই সপোনৰ পংখেদি এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ এৱাকক মোক বাছ ষ্টেণ্ডত থৈ গুচি গ'ল। মনটো অলপ বেয়াও লাগিছে বাৰু, এওঁৰ লগত যাব নাপায়, কিন্তু উপায়ো নাই। এওঁৰ ডিউটিও আছে বাবে আজি মোৰ লগত যাব নোৱাৰে। এয়া মোৰ বান্ধৱী আৰু মই বাছেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। মই আকৌ খিৰিকী কাষত বহিয়ে ভাল পাওঁ। প্ৰায় 2 ঘণ্টা যাত্ৰাৰ অন্তত আমি গোলাঘাট টাউন পালোহি। পুনৰ এখন টমটম লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু অৱশেষত আহি পালোঁ আমি ডিআৰ কলেজ। বহুদিনৰ পৰা মনত আশা এটা পুহি ৰাখিছিলোঁ মাষ্টাৰ্ছ কৰাৰ, আৰু ফাইনেলি আমাৰ এডমিশ্যন হৈ গ'ল। মনটো কিমান যে ভাল লাগিছে। ওচৰতে আকৌ বাণিজ্য মেলা হৈ আছিলে, তাত আৰু নোসোমোৱাকৈ থাকিমনে? ঘৰ গৈ পাওঁতে সন্ধিয়া হ'ব আৰু আমাৰ ভোকো লাগিছে। সেয়ে হোটেল এখনত ভাত আৰু মোৰ প্ৰিয় গাহৰি মাংস খাই ল'লোঁ। খাই বৈ আজৰি, আৰু এতিয়া আমি বাছত উঠিলোঁ ঘৰলৈ বুলি। সঁচাকৈ মা পাপা আৰু আমাৰ এওঁ ছাপৰ্টৰ অবিহনে এই সপোনবোৰ আধৰুৱা হৈ থাকিলে হয়।